হাল্লা নকৰিবি কথা কবা নৰবি ক'ত পাইছিলো কৈছোন আগে মোক কেনা ক'ত আৰু মনৰ কি হৈছে আহিলি কি হ'ল সিহঁতৰ লগতে থাকে হা দিনটো লগতে থাকে 2.1 কোনটোলৈ গৈছে এখিনি হৈছিল ন এই ফলালে কিবা তোল টু পইণ্ট ওৱানৰ 2 নম্বৰটো চাবি কাৰো কিতাপ নাই গতিকে মই কি কম শুনবি হ'লে বুজি নাপাবি প্ৰশ্নটো দিয়া আছে চাবাচোন প্ৰশ্নত কোৱা আছে তলৰ প্ৰত্যেকটো সমীকৰণ লগতে চলকৰ কিছুমান মান দিয়া আছে এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰা হ'ব চাবিচোন সুমন 2x - 4 = কি আছে 0 আছে না 2x - 4 = কি আছে 0 আছে এটো হল এটা সমীকৰণ এটো কি বুলি কয় এটা সমীকৰণ বুলি কয় আৰু এফালে চলকৰ মান দিয়া আছে ইয়াতে x তো কি বুলি কয় চলক বুলি কয় abcd খানৰ জি আখৰ থাকে তো কি বুলি কয় চলক চলকৰ কিছুমান মান দিয়া আছে x তো কি দিয়া আছে প্ৰথমতে 1 দিয়া আছে তাৰপিছত কি দিয়া আছে 2 তাৰপিছত কি দিয়া আছে -2 এতিয়া এই x তোৰ কোনটো মানৰ কাৰণে এই সমীকৰণটো শুদ্ধ হ'ব সমীকৰণটো হ'ব x ৰ মান প্ৰথমতে কি আছে 1 আছে নহয় প্ৰথমতে মই x ৰ মানটো 1 বহে কেনে চাম এইফালৰ খিনি আৰু এইফালৰ খিনি মাজত কি চিন আছে সমান চিন তাৰমানে এইফালৰ খিনি আৰু এইফালৰ খিনি কি হ'ব লাগিব সমান হ'ব লাগিব এইফালে কি আছে 0 তাৰমানে এইফালেও কি হ'ব লাগিব 0 হ'ব লাগিব তাইছো চাবি x = কাৰ কাৰণে কৰিম প্ৰথমতে মই 1 ৰ কাৰণে কৰিম x = 1 হলে বুলি হলে x = 1 হলে লেফট হ্যান্ড সাইড কি আছে লেফট হ্যান্ড সাইড কি আছে 2x - 4 2 x তো লগত কি হৈছে দুইটো পূৰণ হৈছে গতিকে 2 পূৰণ x মানে কি হ'ব x মানে মই কৈছো নহয় কি হয় প্ৰথমতে 1 লিখিম -4 2 গুণ 2 কেমন হ'ব 2 - 4 হলে -2 এটা রাইট হ্যান্ড সাইডের লগত মিলছে নেকি নাই মিলা তার মানে x = 1 তো এত সমীকরণটার সমাধান নহয় বুঝছে নট ইকুয়াল টু রাইট হ্যান্ড সাইডের লগত মিলা নাই তাৰপিছত x = কার কারণে কৰিম মই x = 2 হলে 1 ৰ কাৰণে নিমিলিল নহয় এবাৰ x = কার কারণে কৰিম 2 ৰ কাৰণে চাই লওঁ 2 ৰ কাৰণে মিলে নিমিলে left hand side equal to 2x - 4 = কি আছে এফালে কি লিখব না লাগে এফালে কি 2 পূরণ x মানে কি 1 নহয় 2 এবাৰ 2 বিয়োগ 4 2 2 গুণ 4 বিয়োগ 4 4 পৰা 4 গলে 8 4 পৰা 4 গলে 8 কেমন আছে 0 রাইট হ্যান্ড সাইডৰ মিলছে নাই এবাৰ মিলছে ইকুয়াল টু রাইট হ্যান্ড সাইড তেতিয়াহলে তো এটা সমাধান হ'ব না নহব হ'ব না নহব হ'ব এটাকে x = 2 কমা সমীকৰণটোৰ কি হ'ব সমাধান হ'ব ইয়াতে দেখা ইংৰাজী বইত গণিত লিখি আছে আজি
এটারও কেনেকুৱা ইংৰাজী পঢ়িছোন স্কুলত নাকি আৰু তুমি ক'ৰ পৰা পাত লৈলি হা আৰু তোমালোকে কিহত লিখি আছা তোমাৰো ইংৰাজী বহি আছে অঁ গণিত আৰু ইংৰাজীটো চাঞ্চ মংগলবাৰে হ'ব গণিত আৰু শুক্ৰবাৰে হ'ব ইংৰাজী স্কুলত বাহিৰত ন যি ৰ'দ দিছে মোৰ ঘৰে বৰ বাহিৰত দিলি ক্লাছত